Morning guys, আজি বাহাতৰ ফেয়াৰৱেল আছে সো উঠিলো এটা গা পা ধুই উঠি ৰেডি হ'ম তাৰপিছত যাম আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকক ভিডিঅ' এই গা পা ধুই উঠি মই বেৰনিকা কাপোৰখন জাপ দি আছোঁ তাই ওলাই আছে মই ওলোৱাই নাই তাৰপিছত এয়া ময়ো শাৰীখন পিন্ধি আপোনালোকক দেখাই আছোঁ মেকআপ কৰাই নাই বাৰু মেকআপ কৰি উঠি দেখাই আছোঁ তাত আধা ওলালোঁ কৰিশ্মাৰ শাৰী কৰিশ্মাৰ কাণফুল ব্লাউজটোহে মই আৰু পেটিকোটটো বাকীখিনি চব কৰিশ্মাৰ মেকআপো কৰিশ্মাৰ আইনিলা বেৰনিকাৰ আজি ফেয়াৰৱেলৰ কাৰণে ইয়াৰ পৰা ওলাই আহিলোঁ কেনেকুৱা লাগিছে জনাব লাগিছে আজি শাৰী পিন্ধিছোঁ মই এতিয়া শাৰী খুব কমে পিন্ধো বাৰু চববিলাক গৈছে মই লাষ্টত এয়া আহি আছোঁ এতিয়া যাম আপোনালোকক দেখাম ফটো সেশন চলি আছে ৰ'ব দেখাই আছোঁ ফটো সেশন চলি আছে আৰু ইহঁতে বাহঁত আদৰিবৰ কাৰণে ৱেইট কৰি আছে এয়া বাহঁত আহিল চ' বাহঁতক ফুটা দিছে আৰু বেছ এটা লগাই বাহঁতক আদৰিলে মই ভিডিঅ' কৰিলোঁ এয়া মিটিং আৰম্ভ হ'ল তাৰপিছত চুনুমণিয়ে এংকৰিং কৰিছে আৰু তাৰপিছত আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আগবঢ়াইছে তাৰপিছত আমাৰ হোষ্টেলৰ ছোৱালীকেইজনীয়ে গীত গালে আৰু 3 নম্বৰৰ ছোৱালীজনীয়ে ডেন্স কৰিলে ইয়াৰ পাছত আছিল আমাৰ বাহঁতক গিফ্ট দিয়াৰ কাৰণে ফেয়াৰৱেলৰ বাবে তাৰপিছত আমাৰ ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীকেইজনী মানে জুমুৰি নাছিল তাৰপিছত বাহঁতৰ বিদায়ী ভাষণ বাহঁতে বহুত কান্দিলে ভাষণো দিলে ভাল লাগিল আমাৰ শুনি আৰু ইয়াৰ পাছত হৈছে টি টাইম আৰু চাহত আছিল পেটিছ আৰু কেক মোৰ দুটা ফেভৰেট হয় ভাল লাগিল খাই পেটিছটো বহুত টেষ্টি আছিল আৰু এই ভীষণ ৰ'দত আমি গৈছোঁ ছাদৰ ওপৰত ফটো উঠিবৰ বাবে কাৰণ পিছত ভিৰ লাগিব চ' আমি কেইজনীমান গৈছোঁ আৰু ফটো উঠিবৰ বাবে চাওকচোন কৰিশ্মাই ফটো কৰি উঠি আছে আৰু তাই ৰ'দত থাকিব পাৰে নাই তথাপিও ফটো উঠিব লাগি এৰা নাই কি কৰবি আৰু এইগিলা ফটো উঠা মানুহ মই ক'ত বহি আছোঁ এই চাদৰ মাজত বহি আছোঁ আমি ফটো উঠি থকাৰ মাজতে বহুত পৰ্ব পাৰ হৈ গ'ল বাহঁতে বোলে আমাক কিবা গিফ্ট দিয়ে আমি বাহঁতক গিফ্ট দিয়াৰ কাৰণে ৰিটাৰ্ণ গিফ্ট চাওকচোন আপোনালোকে বাহঁত বোলে মোৰ ভিডিঅ'ত অহা নাই বুলি বাহঁতে আকৌ মোক মাতিছে চব বাহঁতে এবাৰ দেখাই দি দিলোঁ চববিলাক থিয় হৈছে গিফ্ট ল'বৰ কাৰণে আৰু মই পিছফালে মনা এক্সাইটেড হাউ মাছ এইবিলাক চব গিফ্ট ল'বালৈকে থিয় হৈছে ময়ো গিফ্ট ল'বালৈকে আহিছোঁ এবাৰ গিফ্ট দিব এক্সাইটেড হৈছোঁ ৰ'ব গিফ্ট ল'বৰ কাৰণে থেংক ইউ ফৰ দ্য গিফ্ট বা বৰ ধুনীয়া লাগিছে গিফ্টটো তাৰপিছত আমাৰ ফ্ৰেণ্ড কেইজনীয়ে মঞ্চত এয়া আমি ভাত পানী খাই আহিলোঁ মিটিং কেতিয়াবাই শেষ হৈছে যেতিয়া আমি ভাত ভগাব গৈছিলোঁ এতিয়া ফটো উঠিবৰ কাৰণে হ'লেও আকৌ আহিছোঁ আৰু চবেই কাপোৰ চেঞ্জ কৰিলেহে আমি কেইজনীহে আছোঁ এতিয়া ফটো উঠিব যাম আৰু ওপৰত যাম চাদত তাৰপিছত ভালকৈ ফটো উঠিম
আকৌ চাদৰ পৰা আছোঁ ফটো উঠাব এতিয়া ফটো উঠি আছে ময়ো উঠিম এতিয়া যাওঁ নাও এতিয়া আমি চাদৰ পৰা গৈ আছোঁ এতিয়া অডিটৰিয়ামত যাই অলপমান ফটো উঠিম তাৰপিছত যাম আমি সবাৰ সেইখিনি দেখাই নাপালোঁ চ' আপোনালোককো দেখাব নহ'ল চৰি নেক্সট টাইম নিশ্চয় দেখাম মই মানে ভাত বিলোৱাত আছিলোঁ যে চ' নহ'ল আৰু তথাপিও লাষ্ট টাইমৰ কাৰণে মই অডিটৰিয়াম হলটো দেখাই দিম বাৰু আমি অডিটৰিয়ামত অহা মেইন উদ্দেশ্যটো হৈছে আমাৰ যিহেতু লাইটকেইটা ভাড়াত আনিছিলোঁ লাইটকেইটা ঘূৰাই দিব লাগে দাদাকেইজন আহিব চ' সেইকাৰণে ৰখিলোঁ আমি লগতে ফটো উঠিলোঁ ৰিলো বনালোঁ আজিলৈ ইমানে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব বাই বাই